নমস্কাৰ, মই কৰিশ্মাই নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। মই যিহেতু বিগিনাৰ্ছ ইংলিছ ক্লাছ 5ৰ পাঠসমূহ তোমালোকৰ লগত আলোচনা কৰি আছোঁ, গতিকে আজি আলোচনা কৰিম আমি লেচন নাম্বাৰ 4 দ্য ষ্ট্ৰক এণ্ড দ্য ফক্স। শিয়াল আৰু বগলীৰ সেই সাধুটিৰ অসমীয়া অৰ্থ। আগৰ ভিডিঅ'ত ইয়াৰে কিছু অৰ্থ আমি আলোচনা কৰিছোঁ। আজি আলোচনা কৰিম আমি ইয়াৰ পৰা বাকী ৰৈ যোৱাখিনি। The stork looked at the meal and said, "My friend, I have a long beak. Will you please give me the food in a pot?" বগলীটোৱে বহু সময় তাৰ খোৱা খাদ্যখিনিলৈ চাই থাকিলে আৰু ক'লে, "বন্ধু, মোৰ যিহেতু এটা দীঘল ঠোঁট আছে, গতিকে অনুগ্ৰহ কৰি মোক এটা বেলেগ পাত্ৰ দিবানে খাদ্যখিনি খাবৰ বাবে?" The fox did not respond to the stork's request and kept on eating his food. শিয়ালটোৱে বগলীটোৰ কথাত অকণো গুৰুত্ব নিদিলে আৰু সি নিজৰ খোৱা খাদ্যখিনি মন পুতি খাবলৈ ধৰিলে। The stork looked at his plate hungrily. বগলীটোৱে খুব দুখ মনেৰে ভোকাতুৰভাৱে তাৰ খোৱা খাদ্যখিনিলৈ চাই থাকিলে। He could not eat anything. সি অকণো একো খাব নাপালে। He left the house of the fox hungry and sad. সি পেটত ভোক লৈ দুখ মনেৰে শিয়ালৰ ঘৰৰ পৰা গুচি আহিলে। A few days later, কেইদিনমান পিছৰ কথা। Hello, how are you? Why did not you come to my house for dinner today? বগলীটোৱে শিয়ালক লগ পালে আৰু ক'লে বোলে, কেনে আছা তুমি? এনেকৈ খা খবৰ ল'লে আৰু আজি সন্ধিয়া মোৰ ঘৰলৈ ৰাতিৰ আহাৰ গ্ৰহণ কৰিবৰ কাৰণে বুলি নিমন্ত্ৰণ জনালে। তেতিয়া শিয়ালটোৱে ক'লে, I am fine. মই ভালে আছোঁ। থেংক ইউ, ধন্যবাদ। I will be happy to come. নিশ্চয় তোমাৰ এই নিমন্ত্ৰণ ৰক্ষা কৰিম। That evening, the stork prepared a tasty meal. সন্ধিয়া সময়ত বগলীটোৱে খুব সুস্বাদু খাদ্য বনালে। He served it in a pot with a long and thin neck. He then invited the fox to have the food. আৰু শিয়ালক যিহেতু নিমন্ত্ৰণ জনাই আহিছিল, গতিকে তাৰ খাদ্যখিনি এটা দীঘল ক্ষীণ এটা কলহত দিলে আৰু শিয়ালটোক খাবলৈ দিলে। এইখিনি আছিল আজিৰ অসমীয়া অৰ্থ। বাকী যিমানখিনি ৰৈ গ'ল আমি নেক্সট এটি ভিডিঅ'ৰ সৈতে তোমালোকৰ লগত আগবঢ়াম। যদি ভিডিঅ'টি ভাল লাগিছে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।